অক্টোবৰ মেডিকেলৰ কামবিলাক প্ৰায় হৈ উঠিছে। মই এতিয়া এখন পাৰ্কলৈ আহিলোঁ। বেটা আৰু মানুহজন আছিলেহি ইয়াতে। বেটাক প্ৰায় লৈ আহে ইয়ালৈ। মই যিহেতু হস্পিটেলৰ কামত বিজি থাকিবলগীয়া হয় আৰু এইকেইদিনতে সি যথেষ্টখিনি নিজে কৰিব পৰা হৈছে। এয়া দেখিছেনে, সি নিজে ওপৰলৈ উঠি গৈছে। ধুনীয়াকৈ সিও চাগে কিবা বুজিছে, মাকৰ বেমাৰ। এয়া সি নিজে উঠি গৈছে। হাই, খুব ধুনীয়াকৈ অকলে খেলি আছে। ভাগৰ লাগিলে। আহা, তুমি নামি আহা। ফটো মাৰিছো। নামি আহা তুমি। আকৌ কালে উঠি গৈছা, পৰিবা। নপৰা এনে কৈছো। পাৰ্কখনৰ পৰিৱেশটো অলপ আপোনালোকক দেখুৱাই দিছোঁ মই। ইয়াতে মানুহবিলাক আহি খোজকাঢ়ি আছে। আবেলি 4:30 বাজিছে এতিয়া। পৰিৱেশটো সুন্দৰ, খুব সেউজীয়া। ইয়াত নিম গছ, কৃষ্ণচূড়া আৰু দেৱদাৰু, এই তিনিটা গছেই খুব আছে। ইয়াত মানে সকলোবোৰ ঠাইতে আপুনি প্ৰায় নিম গছ দেখিবলৈ পাব। মোৰ খোজকাঢ়ি অলপ ভাগৰ লাগিলে, মই ইয়াতে বহি লওঁ। ইয়াত দেখিছেনে, মই ইয়াতে বহি লৈছোঁ আৰু আপোনালোকক সন্মুখৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। মই চেন্নাইত আছোঁহি মোৰ এটা অপাৰেশ্যনৰ বাবে। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ মই চুলিখিনি কিয় কাটিলোঁ জনাম বুলি। মই যিহেতু ডিঙিৰ এটা চাৰ্জাৰী আছে, সেইটো কাৰণে চুলিখিনি মই কাটিবলগীয়া হ'ল। অহা শুকুৰবাৰে মোৰ বিয়লি 2:30 বজাত চাৰ্জাৰীটো কৰিব। খুব ধুনীয়াকৈ আইতাগৰাকী খোজকাঢ়ি আছে। চোন খুব মৰম লগা আইতাগৰাকী। এবাৰ দেখাই দিছোঁ। চাবি বোলে পঢ়ি আহিব, দুখ নাপায়। নিজকে শাৰীৰিকভাৱে মানসিকভাৱে প্ৰস্তুত কৰি আহিছোঁ এবাৰ অপাৰেশ্যন কৰিম বুলি। যিহেতু ল'ৰা ছোৱালী দুটা আছে, তাহাঁতৰ কাৰণেই নিজে সুস্থ হৈ থাকিব লাগিব, এই ভাবিয়ে লাষ্টত মই সিদ্ধান্ত ল'লোঁ যে মই অপাৰেশ্যন কৰিম। দুবাৰকৈ দুয়োটা ল'ৰা ছোৱালীক অনাটো খুব সম্ভৱ নাছিল মোৰ বাবে। সেইটো কাৰণে ছোৱালীজনীক মোৰ নিজৰ মা দেউতাৰ লগত ভ্ৰমণত থৈ আহিলোঁ মোৰ মাৰ ঘৰত। তাৰ পৰাই তাই পৰীক্ষা দি আছে, ছমহীয়া পৰীক্ষা। এইকেইদিন পূজা বন্ধ পাইছে বাৰু তাই। ল'ৰাটোক লৈ আনিবলগীয়া হ'ল, যিহেতু তাৰ বয়স খুব কম হৈ আছে। হয়তো তাত এৰি থৈ আহিবলৈ অলপ প্ৰব্লেম হ'ল মোৰ বাবে।
সেইটো কাৰণে তাক লৈ আহিছোঁ মই ইয়ালৈ। বৰ্তমান দেউতাকৰ লগত পাৰ্কত খেলি আছে। চাওঁ কি হয়, অপাৰেশ্যনটো যিহেতু কৰিম বুলি আহিছোঁ, কৰি যাওঁ। বাকী সকলোবিলাক ডক্তৰৰ হাতত আৰু ভগৱানৰ হাতত এৰি দিছোঁ। কি হয় দেখা যাওক। মানসিকভাৱে প্ৰস্তুত হৈছোঁগৈ আৰু, যিহেতু কৰিবই লাগিব যেতিয়া। মোৰ আছিল ক্ষীণ হোৱা থাইৰয়ডটো, হাইপাৰ থাইৰয়ডটো। থাইৰয়ড দুটা আছে, এটা শকত হোৱাটোক কয় হাইপ'থাইৰয়ড আৰু ক্ষীণ হোৱাটোক কয় হাইপাৰ থাইৰয়ড। মোৰ হৈছিল হাইপাৰ। আৰু মোৰ থাইৰয়ডৰ সমস্যাৰ যেতিয়া ভুগিছিলোঁ তেতিয়া মোৰ প্ৰথম লক্ষণ দেখা দিছিল মোৰ চকুকেইটা এনি টাইম কিবা শুই উঠি থকা, মোবাইল চোৱা, এনেকুৱা বুলিয়ে কৈছিল মানুহবিলাকে দেখিলে। ময়ো প্ৰথমে ভাবিছিলোঁ মোৰ চাগে, যিহেতু মই চশমা পিন্ধিছিলোঁ, সেইটো কাৰণে চকুৰ সমস্যা বুলিয়ে মই আওকাণ কৰি আছিলোঁ। কিন্তু যেতিয়া মই যোৱা জানুৱাৰী মাহত দেখালোঁগৈ মোৰ দাদাৰ ওচৰত, ডক্টৰ ৰূপম হাজৰিকা, সি দেখিয়ে মোক ক'লে যে তোৰ এইটোতো চকুৰ সমস্যা নহয়, বেলেগ কিবাহে হৈছে। টেষ্ট কৰাব দিলে। টেষ্ট কৰাত মোৰ থাইৰয়ডৰ সমস্যাটো ধৰা পৰিলে। তাৰপৰা মই ডক্টৰ কুঞ্জন শইকীয়া ছাৰৰ ওচৰত ট্ৰিটমেণ্ট লৈ আছিলোঁ। ভালে পাইছিলোঁ, মই তাতো বেয়া পোৱা নাছিলোঁ। প্ৰথম 4 মাহমান মেডিচিন লোৱাৰ পিছত মই ভাল পাইছিলোঁ যথেষ্টখিনি। কিন্তু পুনৰ যোৱা মে' মানৰ পৰা মই পুনৰ আকৌ মোৰ ভাগৰ লগা, টোপনি কম, খাবলৈ মন নোযোৱা, চুলি সৰা, স্কিনত অলপ দুখ পালেই ক'লা পৰি যোৱা, এইবিলাক সমস্যাত ভুগিছিলোঁ। সেইটো কাৰণে মই যোৱা জুলাই মাহত চেন্নাইলৈ আহিছিলোঁ। সকলোৰে ক্ষেত্ৰত থাইৰয়ডৰ সমস্যাবিলাক একে নহ'ব পাৰে। হয়তো কিছুমানে বহু বছৰ থাইৰয়ডত ভুগিও ঠিকে থাকে, কিন্তু মই 2 বছৰতে থাইৰয়ডত ভুগি মোৰ যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ। গতিকে সকলো এটাই অনুৰোধ, সাধাৰণ বুলি যিকোনো বেমাৰকে আওকাণ কৰি থাকিবলৈ নালাগে। যিহেতু মই প্ৰথমেই যদি দেখালোঁ হ'লে আজি হয়তো মই অপাৰেশ্যন নকৰাকেই হ'লে অনুভৱ কৰোঁ। কিন্তু 100%ত 2%হে এনেকুৱা হয় যে অপাৰেশ্যন কৰিব লাগে। ইয়াতো মোক ডক্টৰে জনাইছে। বেটাই ইয়াতে খেলিবলৈ লগ পাইছে, খুব ফূৰ্তিদাৰ। এইটো চাওকচোন। বেটা খেলি হৈ গ'ল বোলে। এতিয়া আমি পাৰ্কখনৰ পৰা ওলাই যাব লৈছোঁ। ঐ বেটা, নেযাবা এনেকৈ। নহয়, বোলে গাড়ী আহি থাকে নহয়, এইটো একো নাই বাৰু। বেটাৰ খুব ফূৰ্তি আজি, ইয়াতে বহুত লগ পালে খেলিবলৈ, গোটেইটো এদাই। এইটো মাইনা আহিছে চোৱা। পাৰ্কখনৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। No, Babuji. No, Babuji. Bye bye. আমি সোমাইছোঁ এতিয়া পাৰ্কৰ পৰা আহি। ইয়াত ম'ম' আছিল 3 ধৰণৰ, ফ্ৰাইড ম'ম', ষ্ট্ৰিম ম'ম' আৰু স্পেচিয়েল। আমি খাবলৈ অৰ্ডাৰ দিছোঁ পনীৰ টিক্কা ম'ম', ষ্ট্ৰিম।
খুব টেষ্টি আছিল ম'ম'কেইটা আমাৰ বেটাই খাইছে খুব ধুনীয়াকৈ খাই দিয়ক পুৰা খাই পনীৰ ম'ম' আছিল